ৰাজবংশী ভাইসকলে যিটো সমতাপুৰ বিচাৰিছে এইটো এটা মানে ঐতিহাসিক এটা পটভূমি আছে তেওঁলোকৰ এইটো অধিকাৰ বুলি আমি ভাবোঁ কিন্তু এই সময়ত অসমখন দ্বিখণ্ডিত হোৱাটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কামনা নকৰোঁ আমি কোচ ৰাজবংশী ভাইসকলৰ উন্নতি হওক তেওঁলোকক শিক্ষাৰ দিশত তেওঁলোক আগবাঢ়ি যাওক বা বিভিন্ন দিশত তেওঁলোকে সামাজিক দিশতো আগবাঢ়ি যাওক আমি বিচাৰোঁ আৰু তেওঁলোকে জনজাতিকৰণ পোৱাটো আমি বিচাৰোঁ আৰু 6জন জনগোষ্ঠীও জনজাতিকৰণ পোৱাটো বিচাৰোঁ কিন্তু এই সময়ত কোনোবাই বড়োলেণ্ড বিচাৰিব কোনোবাই সমতাপুৰ বিচাৰিব এইটো আমি কেতিয়াও আমি সমৰ্থন জনাব নিবিচাৰোঁ বা ইয়াত আমি সমৰ্থন নকৰোঁ আৰু সমতাপুৰ গঠন কৰাৰ তেওঁলোকৰ এটা আছে এটা মানে পটভূমি আছে কিন্তু হ'লেও এই সময়ত দ্বিখণ্ডিত হোৱাটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমখন ভাগ যিটো মানে আমাৰ এটা যিটো বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক আছে ভাতৃত্ববোধৰ যি সম্পৰ্ক আছে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সেইটো যাতে ভাগ নহয় এয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কামনা কৰোঁ।